অসমীয়া জনপ্ৰিয় ধাৰাবাহিক চাকনৈয়াৰ আজিৰ খণ্ডটোত কি হ'ব মই সেয়া ক'বলৈ ওলাইছোঁ। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনাক মোৰ চেনেললৈ। ইতিমধ্যে আমি চাকনৈয়াত দেখা পাইছোঁ যে যোৱা খণ্ডত লনি আৰু প্ৰাঞ্জল দুয়ো লগ হৈছিল আৰু তাকে দেখি ভৈৰৱে ভাবিছিল যে প্ৰাঞ্জল আৰু লনিৰ বিয়া পাতি দিব লাগে বা বিয়া পাতিম বুলি ভৈৰৱীয়ে ভাবিছিল। আৰু আজিৰ খণ্ডত এটা খুব ইণ্টাৰেষ্টিং কথা দেখা পাম যে ভৈৰৱী আৰু নিবিড়ক মাৰি পেলোৱাৰ প্লেন বনাব আৰু ভৈৰৱীয়ে সেই কথাটো গম পাব আহি থকা খণ্ডকেইটাত। আৰু এই যিটো মাৰি পেলোৱা প্লেন সেইটো চাবলৈ খুব ইণ্টাৰেষ্টিং হ'ব। আৰু ইতিমধ্যে লনি আৰু প্ৰাঞ্জলৰ যি বিয়াৰ কথা ভৈৰৱে ভাবিছিল যে ঘৰত ক'ব লাগে, আৰু আজিৰ খণ্ডত আমি দেখাই পাম যে ভৈৰৱীয়ে লনি আৰু প্ৰাঞ্জলৰ বিয়াৰ কথা ঘৰত আলোচনা কৰিব। আৰু আনহাতে নিবিড়ে ভাবিব যে যি ইমান দিনে সি এটা অন্ধকাৰ জীৱনত জীয়াই আছিল সেইটো কথা সি উপলব্ধি কৰিব আৰু দুখ কৰিব। আৰু আনফালে লনিয়ে ককায়েকক ক'ব যে বা ককায়েকক সুধিব যে ক'ৰবাত যাব লগা হ'লে তাক সুধি যাব লাগে নেকি। তেনেকুৱা ধৰণৰ এটা চিন আজিৰ খণ্ডটোত আমি দেখা পাম। লনি আৰু ককায়েকৰ মাজত অলপ তৰ্কাতৰ্কি বা অলপ টানকৈ কথা কোৱা আজিৰ খণ্ডটোত আমি দেখা পাম। তো আপোনালোকে ৱেইট কৰি আছেনে আজিৰ খণ্ডটোৰ বাবে?